Hi, this is Joint Ocom. Hi, this is Joint Ocom. আপোনালোকক মই মানে ভাটৌ চৰাই এটা মানে পৰিৱেশ দেখাইছোঁ, যিটো সঁচাকৈ ক'ব লাগিব এক মোহনীয় আৰু এক সুন্দৰ পৰিৱেশৰ মাজত ভাটৌ চৰাই যে মানুহৰ ঘৰত যে কিমান সুন্দৰভাৱে মানে এটা অন্তৰংগ আলাপৰ সৈতে জড়িত হৈ থাকে, সেয়া সঁচাকৈ ক'ব লাগিব যে এক উল্লেখযোগ্য প্ৰকৃতিৰ লগত যেনেকৈ মানুহৰ মিতিৰালি থাকে, চৰাই চিৰিকটি অবিহনেও মানুহৰ মানে জীৱন নচলে বা জীৱনৰ লগত ওতঃপ্ৰোতভাৱে আমাৰ দৈনন্দিন জীৱনৰ লগত চৰাই চিৰিকটি পশু পক্ষী বা প্ৰত্যেক বস্তুৰ লগতে আমাৰ আদান প্ৰদান থাকে। আৰু সেই আদান প্ৰদানৰ মনোভাৱ সঁচাকৈ ক'ব লাগিব এক সুন্দৰ পৰিৱেশ, আৰু সুন্দৰ পৰিৱেশৰ মই এখন প্ৰকৃত ছবি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এয়া চাই যাওক আপোনালোকে, এজনী ভাটৌ চৰাই ইমান ধুনীয়া মৰম লগা। আৰু এজনী দেখাইছোঁ মই আপোনালোকক, দেখাই আছোঁ, আপোনালোকে মাত্ৰ চাই যাওক দি আছাম জেড ইউটিউব চেনেলটোত এনেকুৱা বহুত আপোনালোকৰ মাজলৈ মই ভিডিঅ' লৈ আহি থাকিম। দেখিছে ভাটৌ চৰাই ক'ত উঠি আছে, এজনী আৰু মই দেখাই আছোঁ আপোনালোকক, ৰ'ব দেই। মানুহজনে মানে কিমান সুন্দৰকৈ ভাটৌ চৰাই পোহপাল কৰিছে, সঁচাকৈ ক'ব লাগিব যে মানে বৰ সুন্দৰ দেখিছে। চব ৱাও, দেখিছে মেলি থৈ দিয়া আছে সম্পূৰ্ণভাৱে, ইয়াত মুক্তভাৱে মেলি থৈ দিয়া আছে। কিন্তু ভাটৌ চৰাই যে ঘৰচীয়া হৈ যায়, সেয়া মানে সঁচাকৈ ক'ব লাগিব যে মেলি থৈ দিয়াৰ ফলতো যে ঘৰত বাস লৈছে, সেয়া মানে তেওঁলোকৰ আপোনালোকে দেখিছে নাই, সম্পূৰ্ণভাৱে মুক্তভাৱে মানে মেলি থৈ দিয়া আছে, যে সজাৰ পক্ষী সজাত বন্দী কৰি থৈ দিয়া নাই, মানে সজাৰ পক্ষী সজাত বন্দী কৰি থৈ দিয়া নাই, কিন্তু মেলি থৈ দিয়া আছে। আপুনি চোৱা কিমান ধুনীয়াকৈ সুন্দৰভাৱে আছে। চাহ লাগিছে।